তাই এজনী বেশ্যা এটি জীৱন্ত কাহিনী। কাহিনীটোৰ লেখকৰ পৰিচয় নয়ন নাথ। এতিয়ালৈকে কাহিনীটোৰ ৩৫টা খণ্ড হয়তো আপোনালোকে শুনিলে। আজি আৰম্ভ কৰিছোঁ কাহিনীটোৰ ৩৬ নম্বৰ খণ্ডটি। এদিন দুদিন কৰি সন্ধ্যা বিক্ৰমৰ ওচৰৰ পৰা আঁতৰি যোৱা আজি ভালেদিনেই হ'ল। সন্ধ্যাৰ অনুপস্থিতিত বিক্ৰম থাকিব নোৱাৰা হৈ পৰিছে। প্ৰতিটো দিনত তাইক এবাৰ ভিডিঅ' কল কৰি নাচালে তাৰ কামতেই মন নবহে। আনপিনে সন্ধ্যাক ঘৰত মাক দেউতাকে বহুত মৰম কৰিবলৈ ধৰিছে। মাহীমাক স্বপ্নালীয়ে কেতিয়াও তাইক সতিনীৰ জীয়েক বুলি খেও জ্ঞান নকৰে। নিজৰ ল'ৰা সন্তানটোক যিমান মৰম কৰে তাইকো এজনী নিজৰ ছোৱালীৰ দৰে সিমানখিনি মৰমেই কৰে। মাক দেউতাকৰ মৰমৰ মাজেৰে তাই দিনবোৰ পাৰ হৈ বহাগৰ মাহ আহি পৰিছে। তাকে দেখি সন্ধ্যাৰ বুকুখন বিষাবলৈ আৰম্ভ কৰিছে। মাক দেউতাক আৰু ভায়েকক এৰি যাবলৈ লাগিব বাবে। হ'লেও সন্ধ্যাই সেইবোৰ কথা বেছি সময় ভাবি থাকিব নোৱাৰে। গাঁওখনলৈ আহিয়েই লগ পোৱা ওচৰ চুবুৰীয়া ছোৱালী কেইজনীৰ বাবে। কাইলৈ গৰু বিহু, সেয়ে গাঁৱৰ বোৱাৰীসকলৰ কামৰ আজৰি নোহোৱা হৈছে। কোনোবাই যদি ঢেঁকীত পিঠাগুড়ি খুন্দিছে, আকৌ কোনোবাই চাফ চিকুণত ব্যস্ত হৈ পৰিছে। আনফালে আকৌ জীয়ৰীসকলে নিজৰ নিজৰ চেনাই ধনৰ বাবে তাঁতশালৰ পৰা হেঁপাহৰ বিহুৱান কাটিছে। সন্ধ্যায়ো ঘৰত মাকৰ সৈতে বিহুৰ ইটো সিটো কাম কৰাত ব্যস্ত হৈ আছে। মা, কি হ'ল আইজনী? বিক্ৰমে ফোন কৰিছিল। বিহুত হেনো আমাৰ ঘৰলৈ মা, দাদা, বৌ, মামা, মামী সকলো আহিব। দেউতাই বোলে মাক ফোন কৰি মাতিছে। তোমাৰ বিয়াৰ তাৰিখ ল'ব চাগে। নাজানো। নহ'লেনো দেউতাৰে কিয় মাতিব সকলোকে? তোমাৰ জানো মনত নাই? তোমাক আমি বিচাৰি যাওঁতেই বহাগত বিয়া পতাৰ প্ৰতিশ্ৰুতি দি আহিছিলোঁ। এতিয়া এইটো জানো বহাগৰ মাহ নহয়? হয়, কিন্তু মোৰচোন তোমালোকক এৰি যাবলৈ মন যোৱা নাই মা। হে আকৰি, আমাৰ ওচৰৰ পৰা বহু দূৰলৈ নোযোৱা নহয়। মাত্ৰ 10 কিমি বাটহে, ইচ্ছা লাগিলেই আহি থাকিব পাৰিবা। সেইটো হয় বাৰু। এনেকৈ ইটো সিটো কথা পাতি মাকৰ লগত কাম কৰি থকা সন্ধ্যাক গাঁওখনৰ ছোৱালীকেইজনী আহি মাত লগালে। সন্ধ্যা বা? জেতুকা আনিবলৈ যাওঁ আহা। ক'লৈ যাবা? ৰহমান খুৰাৰ ঘৰলৈ। গৈছোঁ ৰ'বা। সন্ধ্যা মাকৰ ওচৰৰ পৰা গাঁৱৰ ছোৱালীকেইজনীৰ সৈতে ৰহমানৰ ঘৰলৈ জেতুকা বিচাৰি গৈছে। গৈ থাকোঁতে ছোৱালীকেইজনীয়ে ৰাস্তাত সুধিছে, সন্ধ্যা বা, কোৱা, বিহুত ভিনদেউ আহিবনে নাহে? কোন ভিনদেউ? আপোনাৰ হ'বলগীয়া বিক্ৰম ভিনদেউ। আহিব। আমালৈ কিন্তু কিবা লৈ আহিব ক'ব দেই। হ'ব দিয়া, কম। ঐ বা, আপোনাৰ ভিনদেউ পুলিচ হয়নে? পুলিচ। ভয়ে লাগিব পাই। কিয়? ধৰি লৈ যাব বুলি। ভিনদেউ তেনেকুৱা নহয় দিয়া, বহুত মৰমীয়াল। এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে সময়বোৰ গৈ গৰু বিহু, মানুহ বিহু পাৰ হৈ জীয়ৰী বিহুৰ দিনা বিক্ৰমৰ লগতে মাক, বৌৱেক, ককায়েক, মোমায়েক, মামীয়েক সকলো আহি ওলাইছিল। তাকে দেখি জয়ন্ত আগবাঢ়ি গৈ ডিঙিত গামোচা আৰি পদূলি মুখৰ পৰাই সকলোকে ঘৰৰ ভিতৰলৈ আদৰি লৈ গৈছিল। বিক্ৰমে বিহুৰ উপহাৰ স্বৰূপে প্ৰথমবাৰৰ বাবে নিজে চাদৰ মেখেলা ক্ৰয় কৰি সন্ধ্যাৰ বাবে হাতত লৈ গৈছিল। তাৰ অনুৰোধ মৰ্মে সন্ধ্যাই সেই কাপোৰযোৰকে পিন্ধি মাকে যুগতাই দিয়া এখন এখন বিহুৱান দি সকলোৰে চৰণ চুই সেৱা প্ৰশ্ন কৰিছিল। লাহে লাহে সময় বাগৰি বিহুৰ জলপান খোৱাৰ পিছত জয়ন্তই বিয়াৰ কথা উলিয়াইছিল। সকলোৱে মিলি বিয়াৰ আলোচনা কৰি দিন বাৰ চাই বহাগ মাহৰ ২৭ তাৰিখ শুক্ৰবাৰেই সন্ধ্যা আৰু বিক্ৰমৰ যুগ্ম জীৱনৰ দিন ধাৰ্য কৰি সকলো নিজৰ ঘৰলৈ উলটি গৈছিল। বিয়াৰ দিন বাৰ ঠিক হোৱাৰ পিছৰে পৰা জয়ন্তৰ কামৰ আহৰি নোহোৱা হৈছিল। সেয়ে অকণমান কামত সহায় কৰিবৰ বাবে স্বপ্নালীৰ ভায়েকক মাতি লৈ আহিছিল। ছোৱালীৰ বিয়া বুলি ক'লে বাৰু অলপ কাম নে?
চিঠি ছপোৱা, মানুহ মতা, পেণ্ডেল দিয়া, বজাৰ সমৰ কৰা, ফাৰ্নিচাৰ আনিবলৈ যোৱা, এই সকলোবোৰ কাম জয়ন্তই খুৰখালীয়েকৰ সহযোগত নিয়াৰিকৈ সম্পন্ন কৰি গৈ গৈ বহাগৰ 20 তাৰিখ আহি পৰিছিল। লাহে লাহে ঘৰখনৰ কামৰ বোজা কিছু কমি আহিছিল। বিয়ালৈ মাজত আৰু 7 দিন বাকী। সেয়ে ৰাতিপুৱাতে আজি সন্ধ্যাহঁতৰ পদূলিত পেণ্ডেলৰ বাঁহ পৰিছিল। ৰাতিপুৱা 9 মান বজাৰ পৰাই 6জনীয়া এটি দলে ঘৰৰ চোতালত পেণ্ডেলৰ বাঁহ পুতি স্ক্ৰীণ টানি দিয়াত বিয়া বিয়া লাগি গৈছিল। বিয়াৰ পৰ্ব যিমানেই আগবাঢ়িছিল সিমানেই সন্ধ্যাৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। তাইক এটা ভয়ে আহি খুলি খুলি খাবলৈ ধৰিছিল। তাইৰ মাত্ৰ এটাই চিন্তা, সঁচাকৈ তাই বিক্ৰমক বিয়াৰ পিছত সুখী কৰিবলৈ পাৰিবনে? পৰাগৰ হাতত সৰ্বস্ব হেৰুৱাই তাই বাৰু সহজ সৰল স্বামী বিক্ৰমক কিবা দিবলৈ পাৰিবনে? বিয়াৰ প্ৰথম ফুলশয্যা নিশা বাৰু দুয়োৰে মধুৰ হৈ পৰিবনে? এনেধৰণৰ হাজাৰ প্ৰশ্নৰ সমাধান বিচাৰি তাইৰ মনৰ পৰা আনন্দ ফূৰ্তি বোলা বস্তুটো একেবাৰেই নোহোৱা হৈ পৰিছে। আনফালে কিন্তু বিক্ৰমৰ মনত আনন্দৰ সীমা নোহোৱা হৈ পৰিছে। তাৰ আনন্দ ফূৰ্তিৰ মাজেৰে বাকী থকা দিনকেইটি পাৰ হৈ জোৰোণৰ দিন আহি পৰিছে। আজি হৈছে সন্ধ্যাৰ জোৰোণ আৰু কাইলৈ দুয়োৰে বিয়া। বহুতো আনন্দ ফূৰ্তিৰ মাজতে মিলনপুৰৰ বিক্ৰমৰ ঘৰৰ পৰা জোৰোণৰ গাড়ী যাত্ৰা কৰিছে ৰঞ্জুলী গাঁৱৰ কন্যা সন্ধ্যাৰ ঘৰৰ অভিমুখে। কিছু সময়ৰ যাত্ৰাৰ অন্তত জোৰোণৰ গাড়ী গৈ কইনা ঘৰৰ সন্মুখত উপস্থিত হৈছে। জোৰোণৰ গাড়ীত বিক্ৰমে সন্ধ্যালৈ হেঁপাহ পলুৱাই বস্তু দি পঠাইছে। বিক্ৰমৰ মনত অপাৰ আনন্দ। সি দি পঠোৱা বস্তুবোৰ পিন্ধাত সন্ধ্যাক বা দেখিবলৈ কেনেকুৱা লাগিছে? এবাৰ দেখা পোৱা হ'লে এই আশা বুকুত বান্ধিয়ে বাৰে বাৰে হাতত মোবাইল লৈ জোৰোণৰ গাড়ীত যোৱা মোমায়েকৰ ছোৱালী অনুৰাধাক ফোন কৰি কৈ আছে, হেল্ল' অনু। কোৱা দাদা। সন্ধ্যাৰ এখন ফটো দিয়াচোন, মোৰ চাবলৈ বৰ মন গৈছে। দেখিবলৈ বা তাইক কেনেকুৱা লাগিছে? তাইলৈ ফোন কৰিছিলোঁ, মোবাইলটো ছুইচ অফ কৰি থৈছে। দাদা, তই অকণমান বেছিয়ে কৰিছ নেকি? ইমান দিনৰ পৰা একেলগে থকা সন্ধ্যা বৌক আজি প্ৰথম দেখাৰ দৰে এক্টিং কৰিছ যে কিয়? নহয় অ', তই বুজা নাই। সন্ধ্যাক ক্ষীৰৰ সেন্দুৰখিনিৰে দেখিবলৈ বা কেনেকুৱা লাগিছে তাকে চাবলৈহে মনটো বৰকৈ উচপিচাই আছে। উফ, বেলেগ ৰোমান্টিক আও। দিবানে ফটো এখন? ৰবাচোন, আমি গাড়ীৰ পৰা মাত্ৰ নামিছোঁহে। সন্ধ্যা বৌৰ ওচৰলৈ গৈ পোৱাই নাই। আগত যাই লওঁ, তাৰপিছত আপোনাক ফটো দিম দে। এতিয়া ফোনটো ৰাখা, আমি ভিতৰলৈ যাওঁ। হ'ব তেন্তে, মই ফোন ৰাখিছোঁ বুলি বিক্ৰমে অনুৰাধাৰ ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে। এইপিনে জোৰোণৰ গাড়ীত যোৱা সকলো মানুহ গাড়ীৰ পৰা নমা দেখি কইনা ঘৰৰ আয়তীসকলে আগবাঢ়ি আহি সকলো আয়তীকে ঘৰৰ ভিতৰলৈ আদৰি লৈ গৈ বহিবৰ কাৰণে আসন আনি দিলে। ৰাতিপুৱাৰ পৰা মৰিখালিৰ দৰে হৈ থকা সন্ধ্যাহঁতৰ ঘৰখন হঠাৎ জোৰোণ লৈ অহা আয়তীৰ আগমনত সজীৱ হৈ পৰিল। গাঁৱৰ ডেকাসকল দৰাঘৰীয়া অতিথিৰ আপ্যায়নত ব্যস্ত হৈ পৰিছিল। কিছুসংখ্যক ডেকা ৰন্ধন প্ৰণালীৰ বাবে ইটো সিটো বস্তু বিচাৰি দৌৰা দৌৰি কৰিছিল। যিবোৰ দৃশ্য সন্ধ্যাই ৰুমৰ ভিতৰৰ পৰা দেখি উচুপি উচুপি কান্দিছিল। তাইৰ ক্ষীৰত আজি সেন্দুৰ ল'বলৈ ভয় লাগিছিল, বিয়াৰ পিছত আহিবলগীয়া দিনবোৰৰ কথা ভাবি। তাই জানে, বিক্ৰমক বিয়াৰ পিছত একো দিবলৈ নোৱাৰিলেও সি কেতিয়াও তাইক বেয়া ব্যৱহাৰ নকৰে। কাৰণ 7 বছৰ তাৰ সৈতে কটাই তাই গম পাইছে বিক্ৰমে নিজতকৈ বেছি তাইক ভাল পাবলৈ ধৰিছে। সিও জানে যে মই এজনী কলংকিত নাৰী। মোৰ দেহত পবিত্ৰ বুলিবলৈ একো বাকী নাই। তাৰ পিছতো মোৰ প্ৰতি তাৰ ভাল পোৱা কমি যোৱা নাই। কিমান ভাগ্যৰ বলত বাৰু এনেকুৱা স্বামী কপালত পোৱা যায়। এইবোৰকেই অকলশৰীয়াকৈ বহি মনৰ ভিতৰত জুকিয়াই থকা সন্ধ্যাক মাকে গৈ ক'লে, আইজনী ব'লা, তোমালৈ বাহিৰত শাহুৱায়ে অপেক্ষা কৰি আছে।
মাকৰ কথা শুনি লাজুক লাজুক খোজেৰে বাহিৰলৈ আহিবৰ কাৰণে বিচনাৰ পৰা নমা সন্ধ্যাক মাকৰ ভায়েক তাইৰ মোমায়েক আগবাঢ়ি গৈ কোচত তুলি বাহিৰলৈ লৈ আহি আয়তীসকলৰ মাজত বহুৱাই দিছে। সন্ধ্যাক ওচৰতে পাই বিক্ৰমৰ ঘৰৰ মানুহ নিজৰ কামত লাগি গৈছে। বৌৱেকে আগবাঢ়ি গৈ বিক্ৰমে দি পঠোৱা সামগ্ৰীবোৰ এপদ এপদকৈ আগবঢ়াই গৈছে। পিছে পিছে মামীয়েক গৈ প্ৰথমে এটি চুমা খাই এফালৰ পৰা অলংকাৰবোৰ তাই দেহত পিন্ধাই গৈছে। নিমিষতে সন্ধ্যা সোণৰ গহনা গাঁঠৰিৰ চিকমিকনিত আকাশৰ তৰাৰ দৰে জিলিকি উঠাত অনুৰাধা আগবাঢ়ি গৈ আগফালৰ পৰা কেইখনমান ফটো মাৰি বিক্ৰমলৈ পঠিয়াই দিছে। অনুৰাধাৰ পৰা যোৱা ফটো বিক্ৰমে ঘৰত বহি জুম কৰি চাই চাই মোবাইলতে সন্ধ্যাক চুমা খাবলৈ ধৰিছে। মনৰ ভিতৰতে সি কৈ উঠিছে, আহ, দেখিবলৈ সন্ধ্যাক যে কি মৰম লগা হৈছে বুলি ফটোবোৰ ওলাই থকা মোবাইলটো বুকুৰ মাজত খাবতি লৈ এটি মিচিকীয়া হাঁহিৰে বিক্ৰমে গুণগুণাবলৈ ধৰিছে। দৰা